মানুহবোৰ এনেকৈয়ে টোপনি যায়। কবি পৰিণীতা শৰ্মা। মানুহবোৰ এনেকৈয়ে টোপনি যায়। সিহঁতি চকু মেলিয়ে শুৱে, অথচ সিহঁতি চকু মুদি শুৱে। জোনাকৰ সাগৰত ডুব যোৱা ৰাতিটো বিচৰণ কৰে নিৰ্জনতাৰ সৈতে। এন্ধাৰত নৈপৰীয়া চেঁচা বতাহজাক ঢাকিবলৈ সিহঁতি উশাহ লয় নিৰ্জনতাৰ বুকুৱেদি। সিহঁতি সাৰ পাই সেইদিনা যিদিনা হেৰুৱা নিনাদৰ পথাৰত বৰষুণ দিয়ে। অস্থিবোৰ জিলিকি উঠে, অস্থিবোৰৰ পোহৰত চকু ছাট মাৰি ধৰে। গোপন কক্ষবোৰ পোহৰাবলৈ ছায়াপথৰ ছবি আঁকে। মানুহবোৰ এনেকৈয়ে শুৱে, মানুহবোৰ এনেকৈয়ে টোপনি যায়।